আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছি আহিছে নেকি? যদি আপোনাৰ বিদ্যুতৰ বিল বেছি আহিছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। সম্পূৰ্ণ শেষলৈকে চালে আপোনাৰ 1 টকাও বিল দিব নালাগে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছৰে পৰা। আপোনালোকক সবিশেষ জনাই আছোঁ। আৰু যদি এনেধৰণৰ আপডেটবিলাক নিশ্চয় চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। প্ৰায় সম্পূৰ্ণ ৰেহাই কৰিব পাৰে বিদ্যুতৰ বিল, প্ৰায় সম্পূৰ্ণ ৰেহাই কৰিব পাৰিব বিদ্যুতৰ বিল। কিন্তু কেনেকৈ? আপুনি বিদ্যুৎ ৰাহি কৰি বিক্ৰী কৰিব পাৰিব আৰু বিদ্যুৎ ৰাহি কৰি বিক্ৰী কৰিব পাৰিব। আপোনালোকক এনেকুৱা এটা প্ৰচেছ দেখুৱাম, প্ৰচেছটো চালে আপোনালোকে নিশ্চয় গম পাব। দৈনিক কিমান ইউনিট খৰচ কৰিব তাৰো হিচাপ ৰাখিব পাৰিব আপুনি, আৰু দৈনিক কিমান ইউনিট খৰচ কৰিব তাৰো হিচাপ ৰাখিব পাৰিব আপুনি। ঘৰৰ পৰাই আপুনি দিব পাৰিব বিদ্যুতৰ বিল, আৰু ঘৰৰ পৰাই আপুনি আপোনাৰ বিদ্যুতৰ বিল দিব পাৰিব। গুগল পে', পে'টিএম, ফোনপে' অথবা মাই বিজুলী এপৰ জৰিয়তে বিদ্যুতৰ বিল দিব পাৰিব। apdcl.org গৈ আপুনি দিব পাৰিব বিদ্যুতৰ বিল, আৰু এই ৱেবছাইটত গৈ আপুনি আপোনাৰ বিদ্যুতৰ বিল দিব পাৰিব। বিদ্যুৎ ৰেহাই কৰিবৰ বাবে আপুনি গ্ৰহণ কৰক সূৰ্যঘৰ আঁচনি, আৰু বিদ্যুৎ ৰেহাই কৰিবৰ বাবে আপুনি সূৰ্যঘৰ আঁচনি গ্ৰহণ কৰক। সূৰ্যঘৰ আঁচনিত কিদৰে কৰিব আবেদন, আৰু সূৰ্যঘৰ আঁচনি আপুনি কিদৰে আবেদন কৰিব আপোনালোকক সবিশেষ জনাই আছোঁ। PM সূৰ্যঘৰ আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব বিজুলী, আৰু PM সূৰ্যঘৰ আঁচনিৰ অধীনত বিনামূলীয়াকৈ বিজুলী লাভ কৰিব। এই আঁচনিৰ বাবে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ সাহায্য দিব জনতাক, আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সাহায্য দিব। 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা আৰু অসম চৰকাৰে দিব 15,000 টকা। যদি 1 কিলোৱাটৰ বাবে আপোনালোকে মিঠা লয় তেনেহ'লে আপোনালোকক চৰকাৰে দিব 30,000, ভাৰত চৰকাৰে, আৰু অসম চৰকাৰে দিব 15,000। মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব 1 কিলোৱাটৰ ছ'লাৰ পেনেল। 2 কিলোৱাটৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দিব 60,000 আৰু টকা, আৰু অসম চৰকাৰে দিব 30,000 টকা। যদি 3 কিলোৱাটৰ ক্ষেত্ৰত যদি আপুনি লয় তেনেহ'লে মোদী চৰকাৰে দিব 78,000 টকা আৰু অসম চৰকাৰে দিব 45,000 টকা। এই বাকী টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ঋণ। এই বাকী টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ঋণ লাভ কৰাৰ পিছতে কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ লাভ কৰিব পাৰিব এই ঋণ। এই ঋণত 1% সুদ চৰকাৰে দিব, আৰু ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব। PMSURYAGHAR pmsuryaghar.gov.in পৰ্টেলত গৈও আপুনি কৰিব পাৰিব আবেদন। কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব এই বিজুলী, আৰু এইদৰে ছ'লাৰ পেনেল লগোৱাৰ পিছতেই ৰাহি হ'ব আপোনালোকৰ বিদ্যুতৰ বিল, বা বিদ্যুতৰ বিল কম হ'ব। স্মাৰ্ট মিটাৰত আপোনাৰ বিদ্যুতৰ বিল বেছি আহিছে নেকি? যদি বেছি বিল আহিছে আপোনালোকে মই যি প্ৰচেছ মতে কৈছোঁ সেই প্ৰচেছ মতে কাম কৰক, আপোনালোকৰ বিদ্যুতৰ বিল হ্ৰাস পাব, কমি আহিব, আৰু আপোনালোকে বিদ্যুতৰ বিল কেতিয়াবা নিদিয়াকৈ থাকিব পাৰিব বা দিবই নালাগিব। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিয়ক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ আপডেটবিলাক চোৱাৰ বাবে। ধন্যবাদ।